নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম। দেৱালী কেনে গ'ল? মোৰ বিচনাত গ'ল। বুজি নাই পোৱা নেকি? সকলোৰে চাগে একেই হ'ব লাগে মোৰ মতে। আপোনালোকক কেনে গ'ল নিশ্চয় কমেণ্টত জনাব। মোৰ এনেকুৱা হ'ল চাওক, দুদিনটোতো এনেকুৱা লাগাতাৰ বৰষুণ, এই বৰষুণো গ'ল, দেৱালীও গ'ল। এয়া চাওক আকৌ আজি বৰষুণেই নাই। সঁচা কথা ভাই। এইবাৰ ভাবিলোঁ কি এদিন আৰু যেনে তেনে তিতি মেলি হ'লেও পেলাই দেৱালী চালোগৈ, কিন্তু হ'লে কিডাল হ'ব, তাৰ পিছদিনাখনি চাম বুলি ভাবিলোঁ। ইমান বৰষুণ দিলে লাষ্টত গৈ বিচনাতে চাই দিলোঁ আৰু সেইবোৰ যাব দিলোঁ। এতিয়া গ'ল, এতিয়া কি কৰিম আৰু, নহয় জানো? দুখ থাকি যাব খালি। আজি নতুনকৈ এটা আপোনালোকলৈ ব্লগ লৈ আহিছোঁ। ব্লগ বুলিয়ে ক'ম, কিন্তু কাৰোবাৰ আশা বুলিও ক'ম বা ছাৰপ্ৰাইজ বুলিও ক'ম। বুজিব চাওক, কালি যে ভিডিঅ'টো চাইছিলে, মোনে কৈ আছিলে মাংস খাওঁ, মাংস আনি নিদিলোঁ, কি কয় সাৰ নাইকিয়া মাংস খা, সেইবোৰে আৰু। তো সেইকাৰণে পকেটত নাই পইচা, দেৱালীত প্ৰথম দিনাখনিয়ে চব উঠাই থৈ আহিলোঁ। এতিয়া হ'ব কি, তাকে আজি মই মানে অলপ এইটো খটাই দিলোঁ। কয় নহয় কুবুদ্ধিবিলাক থাকিলে আৰু পায় কোনে, নহয় জানো? তো আজি মোৰ মামাহঁতৰ ঘৰত এটা খোৱাৰ প্ৰগ্ৰেম আছে তো ভাবিছোঁ কি এহঁতক ছাৰপ্ৰাইজ বুলি লৈ যাম, লৈ গৈ পেলাই তাতে খুৱাই দিম। মোৰ পইচাও বাচিব তো এটা ভিডিঅ'ও বনি যাব, আৰু লাষ্টত সিহঁতৰ ৰিয়েকশ্যনটো ল'ম। চ' সেই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাবলৈ মানে মই চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাব। কেনে পালে ক'ব দেই। বাই বাই। বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান আমি ওলাই মেলি হৈ গ'ল। মই আজি কৈ মেলি ওলাইছোঁ যে ইহঁতক মই ৰেষ্টুৰেণ্টত লৈ যাম। ৰেষ্টুৰেণ্ট নে কি পিছত সিহঁতি গম পাব। সিহঁতক কৈছোঁ যে আজি বাহিৰত ডিনাৰ চিনাৰ কৰোৱাম মেলিম আৰু ঠিক আছে। তো এতিয়া কি হৈ থাকে চাই থাকিব আপোনালোকে। হৈ গ'ল, ঠিক আছে দিয়া। ধুনীয়া লাগিছে। অৰ্ডাৰ চৰ্ডাৰ কি দিম তাকে পাতিছোঁ মেলিছোঁ। ইমান দিনৰ মূৰত ফাৰ্ষ্ট টাইম তুমি ৰাতি ডিনাৰ কৰিবলৈ বাহিৰলৈ লগ ধৰিছা যেতিয়া ভাল কিবা এটাতো খুৱাবাই আৰু। মজা খুৱাম। যিখনলৈ খুৱাবা আকৌ, তাত গৈ কিপনি নকৰিবা। ঠিক আছে, হ'ব দিয়া। খোৱালা নহয় দিয়া, এতিয়া ভিডিঅ'টো অফ কৰ। আজি আমি ডিনাৰ কৰিব যাওঁ বোলে, বেয়া ছাৰপ্ৰাইজ বোলে কৈ আছো। দেউতাও যাব, হোৱা দেউতা ওলাইছে। ঠিক আছে, আমি সকলোখিনি এতিয়া গৈ আছো, চবকে দেখুৱামগে। চাই থাকিব ভিডিঅ'টো। ব'লা এতিয়া ষ্টাৰ্ট কৰি দিওঁ, সোনকালে খাই আহোঁ। ব'লা এতিয়া ষ্টাৰ্ট, আমি গৈ আছো ধুনীয়াকে। কিছুমান জেগাত সজাই থৈছে, ধুনীয়া লাগিছে। হেল্ল' সজাইছে, হেল্ল' সজাই থোৱা আছে। ভাল লাগিছে। অলপ বেয়া খেলিছে। এয়া খেল হৈ আছে। আমাৰ মাজেও খেল হৈ আছে। ঠাণ্ডা এইফালে সোমাইছা যে, আইতা ঘৰত সোমাই যাওঁ। এতিয়া চাগে খেলিব গ'ল আৰু। একো নহয়, এপাক সোমাই যাওঁ আহা। আইতাহঁতৰ ৰাস্তাটো এইটো দেই। আমাৰ মানে তেখেতৰ মনায়েকৰ ঘৰ এইফালে। আগতে চাগে দেখাইছে জানো? নাই দেখা। এনেই এপাক সোমাই যাওঁ, আমি চাই যাওঁ আইতা কি কৰিছে। এইটো হ'ল আমাৰ তেখেতৰ মোমায়েকৰ ঘৰ, মানে আইতাহঁতৰ ঘৰ, মামাহঁতৰ ঘৰ। এতিয়া সোমাই যাওঁ নেকি? যিহেতু ইয়াত সোমাই গ'লো এপাক মামাহঁতৰ ঘৰত, তাৰপিছততো আমি যামেই চাগে হয় নাই? অকণমান পিছত যামেই। তো সেইকাৰণে মামীহঁতে ভিতৰত কি কৰিছে, বা মামী খেলিবলৈ গৈছিলে, এতিয়া আহিছে, কি পালে, আৰু মামাই বোলে মাংস বনাইছে, অকণমান টেষ্ট কৰি যাম। ব'লক আহক চামগৈ। নাই, এইকেইদিন খেলি মেলি বহুত বস্তু পাইছে, দেৱালী বুলি দেখাব। এতিয়া চাই কি পাইছে। মামী কি বনাইছে বা, এইবোৰ মামীয়ে কিন্তু বস্তু মানে ধেমালি কিনে এখন দোকান খুলিব পাৰিব নে কি কম? বাপৰে বাপ, এইখন বস্তু নহয় যেনিবা, এখন দোকান যেনিবা। এনেকুৱা মামাই খানা বনাই আছে, তো মাংস চলি আছে। মিঠাতেল কেইটা দেউতাই নিব, পঢ়াটো তাই নিব।
ভাড়া এইটো ধাৰা এইটো ইঞ্জিন ইঞ্জিন দামী মিঠাতেলো পাইছো হেল্ল' এতিয়া বৰ্তমান তাহাঁতিখিনিয়ে গম পাই গ'ল যে মই যেতিয়া এহঁতক মানে ৰেষ্টুৰেণ্টলৈ নিনিওঁ বুলি তাহাঁতৰ একদম মুখখন ফুলাই মেলি বহি আছোঁ একদম দুইজনী বোলে মই এতিয়া তাহাঁতক কি খম কি মেলিম সিহঁতৰ ৰিয়েকশ্যনটো কি অৱস্থা হয় আপোনালোকে প্ৰথমতে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ঠিক আছে সিহঁতৰ চবৰে খং পুৰা খং গাওঁ চাওক চাই থাকক কি হয় এতিয়া বৰ্তমান দেখিবলৈ পাইছে দুইজনীকে মই কামত লাগি গ'ল এতিয়া সুধো ৰিয়েকশ্যন হেল্ল' ৰেষ্টুৰেণ্টৰ খানা কেনে এনেই কেনেকুৱা লাগিছে মন 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 এনে মাংস কেনেকুৱা লাগিছে বনাই মেলি এনে মন্তব্যটো জনাই দিয়া আৰু বাৰু তেনেকে ঠগিলা কেলে তুমি সেইটো কোৱাচোন বাৰু এইটো খাবলৈ দিছা নেকি খাবলৈ নহয় তোমাৰ মন্তব্যটো জনাই দিয়া মাইকটো দিছো কি ক'বলৈ দিয়া নাই দিয়া কি ক'বলৈ দিছা এতিয়া মাইকটো কোৱা তুমি এক্সপেৰিয়েন্স কোৱা কেনেকুৱা লাগিলে এক্সপিৰিয়েন্স হ'ম আৰে চোৱা তই দুজনে মোক কৈছিলি যে মুঠতে মাংস খাব লাগে মুঠতে মাংস দে খাব পাৰিব ন তুমি ইমান মিছলীয়া কৰিলে কৰিলা না তই নিজে মাংস কিনি আনিছ না তই ইয়াৰ নিজে কাম কিবা কিবি কৰিছ আহিতো আমি দুজনীয়ে পাইছো বনাবলে মামি চবে এহেঁতি ক'লে যে বোলে মাংস ঠিক আছে মই ক'লো যে ৰেষ্টুৰেণ্ট লৈ যাম এতিয়া মাংস ইয়াতো বনাইছে এতিয়া মই ৰেষ্টুৰেণ্ট নিনিলেও ইয়াত মাংসটো খাবলৈ নহয় দৰকাৰী হয় ন কিন্তু মাংসটো বেলেগ না মাংসটো মামিহঁতে আনিছে ন তইতো পইচা খৰচ কৰা নাই মাংসটো মুঠতে তই এক নম্বৰ কনজুচ বৰ্তমান আমি আহিলো এতিয়া আমাৰ আইতাৰ ঘৰত আইতাই এইখিনি এতিয়া বজাৰখন মেলিলে মানে কি এখন 4 দিনৰ আমাৰ আইতা বহি আছে আইতাই এখন দোকান খুলিব পাৰিব দোকানখন খুলিব মানে কি এইখিনি চব দেৱালী একদম গিফ্ট আৰু দেই এইখিনি লটাৰী গিফ্ট পাই গ'লো কিমানখিনি পালে চাই লওক আপোনালোকক দেখাই আছো গোটেইখিনি এইখিনিৰ পৰা দেখা এইবোৰ চাৰ্ফ এইপিনি আটা এইখিনি 5 কেজি এটা চাউল এইপিনিও আটা এইখিনি মেগী চুজি মেগী এইবোৰ বেচনো আছে এইফালে মিঠাতেল গাখীৰ এইবোৰ নিউট্ৰেলা আৰু এইখিনি মিঠাতেল গাখীৰ বা মেগী মুঠতে আৰাম An hour later So, বয়সত আমাৰ ভাতৰ ব্যৱস্থাটো হৈ গ'ল তোমালোকৰ ৰেষ্টুৰেণ্টত পানী এইপিনে ভাত আনি আছে মায়ে চবে খাম মেলিম ৰেষ্টুৰেণ্টৰ খানা ঠিক আছে An hour later তো আমাৰ আজিৰ জাৰ্ণিটো আজি ইমানতে সমাপ্তি ঘটিলে মই এহঁতক ধুনীয়া ৰেষ্টুৰেণ্টত খুৱাই মেলি আনিলো চবৰে পেটটো পুৰ হৈ গ'ল নে কি কোৱা বহুত ধুনীয়াকে কিমান ধুনীয়াকে ক'ব নোৱাৰো কিমান ধুনীয়াকে ভাল পালি ন খাই পেলাই চাগে মুঠতে তোৰ নিচিনা কনজুচ পৃথিৱীত নাই তইনো মোক কেনেকে দাদা হলি মই ভগৱানে জানে আচ্ছা ঠিক আছে আমি কেইদিনৰ কাৰণে আহিছো বাৰু মইতো যামেই ন সেইটো ডাঙৰ কথা নহয় বৰ্তমান আমি আজি চবকে কাম মানে কি খোৱালো মাংস খালে পইচা বাচিলে ভিডিঅ' বনিলে কেনেকুৱা মাংস খালো চাওক মামাহঁতৰ ঘৰ মামা পইচাই মাংস খাইছো আইতাহঁতৰ ঘৰত ভাত মামীয়ে বনাইছে খাইছো সি কৈছে কি সি হেনো আমাক খোৱালে ৱাও তো কথাটো এইটো যে ব্লগটো আজি ইমানতে আমি সামৰণি মাৰো তো এহঁতৰতো কথাটো মই আজি ৰাতিটো শুনি থাকিবলৈ পাম তো আপোনালোকক শুনাইতো একো লাভ নাই নহয় জানো লাইক এটা শ্বেয়াৰ এটা আৰু ছাবস্ক্ৰাইব এটা নিশ্চয় কৰিব বুলি আশা ৰাখিলো আৰু আকৌ লগ পাম নেক্সট এটা ভিডিঅ'লৈ